নমস্কাৰ জ্ঞান হাব ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক যি আপোনালোকক আমি প্ৰচেষ্টা কৰিছিলোঁ আচলতে আপোনালোকক কিছুমান আমি ইনফৰমেশ্যন দিয়াৰ কাৰণে বা কিছুমান ক্লাছ দিয়াৰ কাৰণে আৰু তাৰ বাবে আপোনালোকে আমাক যিমানখিনি মৰম দিছে তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমি দায়বদ্ধ যে আপোনালোকক আকৌ আমি এনেকুৱা ধৰণৰ ক্লাছসমূহ দিয়াৰ কাৰণে আমি আচলতে দায়বদ্ধ আপোনালোকক হয়তো ইতিমধ্যে আমি ভূগোলৰ ক্লাছেই হওক বুৰঞ্জী ক্লাছৰ কথাই কওঁ যদি আপোনালোকক যদি ইংৰাজী গ্ৰামাৰৰ কথা কওঁ অসমীয়া ব্যাকৰণৰ কথা কওঁ আৰু লগতে আমাৰ যি ৰিজনিং এৰিথমেটিক ৰিজনিং সেই ৰিজনিঙৰ ক্লাছসমূহ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ দ্বাৰা প্ৰচাৰ কৰি আহিছোঁ আপোনালোকৰ গঠনমূলক সমালোচনাই হ'ব আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা প্ৰিয় দৰ্শক আজি আমি কথা পাতিম GI টেগ আৰু আমি ইতিমধ্যে গম পাইছোঁ যে অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাখনে ইতিমধ্যে GI টেগ পালে যাক লৈ আমি সকলো গৌৰৱান্বিত কিছুদিন আগতে তেজপুৰৰ লিচু যিবিধ ফল লিচুৱেও আচলতে GI টেগ পাইছিল এতিয়া কথা হ'ল GI টেগ মানেনো কি আমি প্ৰত্যেকে লিখি আছোঁ GI টেগ GI টেগৰ সম্পূৰ্ণ ৰূপ কি GI টেগৰ সম্পূৰ্ণ ৰূপ হ'ল জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ প্ৰতিটো অঞ্চল কিছুমান ক্ষেত্ৰত ইউনিক আৰু সেইবিলাক আন অঞ্চলতকৈও পৃথক কোনো এটা অঞ্চলত বিশেষ সামগ্ৰীবিধক যিটো বিশেষ সামগ্ৰীবিধ পোৱা যায় তাক আচলতে ৰিকগনাইজ কৰিবৰ বাবে বা তাক চিনাক্ত কৰিবৰ বাবে GI টেগ ব্যৱহাৰ কৰা হয় কাৰণ সেই সামগ্ৰীবিধ অকল এটা নিৰ্দিষ্ট অঞ্চলতে পোৱা যায় উদাহৰণস্বৰূপে অসমত যি ধৰণৰ গামোচা পোৱা যায় সেয়া পৃথিৱীৰ আন ঠাইত পোৱা নাযায় গামোচাক সেইকাৰণে GI টেগ দিয়া হৈছে কৃষিজাত সামগ্ৰী প্ৰাকৃতিক সামগ্ৰী মানুহৰ দ্বাৰা তৈয়াৰী সামগ্ৰীক GI টেগ দিয়া হয় অসমৰ মুগা পাট তেজপুৰৰ লিচু গামোচা জহা চাউল কাজি নেমু কাৰ্বি আংলঙৰ আদা বোকা চাউল কোমল চাউল এছাম অৰ্থডক্স লগো ইত্যাদিয়ে ইতিমধ্যে GI টেগ পাই আহিছে ধন্যবাদ প্ৰিয় দৰ্শক চাই থাকিব আমাৰ জ্ঞান হাব ইউটিউব চেনেল আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনে পালে আমাৰ কমেণ্ট বক্সত জনাব ধন্যবাদ